Hey guys, good morning. পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ YouTube চেনেল দীপাস ব্লগ এণ্ড কিচেনলৈ। তো এতিয়া ভাত খাই মেলি আজৰি হলো ৰাতিপুৱা সময়। আজি অকণমান মাছ খাও বুলি ভাবিছো। এয়া দেউতাই জাল লৈ গৈছে আৰু এতিয়া চাও অকণমান মাছ মাৰাকে চাও। আজি আৰু দেউতাই অকলে মাছ মাৰিব লাগিব। মিষ্টাৰ থাকিলে মিষ্টাৰো মাৰিলে হেতেন। অকণমান দেউতাৰ পিছে পিছে যাও। ডাঙৰ পুখুৰীটোতে মাৰিব ফাৰ্ষ্ট। বলক আপোনালোকক অকণমান দেখুৱাই দিওঁ। বহুত দিনৰ পিছত মাছ মাৰিব ওলাইছে। ৰ'দ দিছে, গৰম পৰিছে আৰু লাহে লাহে। পুখুৰীত পানী কমাই নাই, তথাপিও আজি এবাৰ ট্ৰাই কৰিব আৰু মাছ আহেনে নাহে। আৰু এয়া প্ৰথম চাপ। কিবা সোমাইছে, বহুত কেইটাই সোমাইছে, টানি আছে পুৰা। মাছখিনি তাৰমানে এইখিনি ভাগতে আছিলে, থকা যেন লাগিছে। এই আছে 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 গাইজ, ওলাই যোৱা নাই। আনিম দিয়ক, আগে চাওকচোন কি মাছ। আৰু মাৰি চাব আহেনে নাহেতো ঠিক নাই, সেইকাৰণে অকণমান সময় এৰি দি থৈ দিওঁ। বেলেগ আহিলে এইকেইটা এৰা দিম। বাল্টিং কাৱৈও আহিছে। আকৌ এটা আহিছে। এইবাৰ মাছটোত অকণমান কণী আছে, পুৰা দেখাতে গম পায় আৰু পেটলা পেটলা। অঁ, এইকেইটা লৈ যাওঁ। ওচৰৰ পৰা দেখুৱাই দিছোঁ অকণমান। কমন কাৰ্প মাছ পাইছে। এইটো ডাঙৰ হয়, তাৰে ভিতৰত সৰু এটা ৰৌ ৰাখি থৈ দিছোঁ। বাকী সৰু সৰু পুঠি আছে দুই এটা। বোকা লাগি আছিলে, অকণমান মাছকেইটা থৈ দিছোঁ। মায়ে ভাত খাই আছে ৰাতিপুৱাৰ, আৰু দেউতাকে বাচিব দিছে। দেউতাই বাচিব। আৰু এটা বস্তু দেখুৱাই দিওঁ। এয়া আলু তুলিছিল আজি দেউতাই, এইখিনি ওলাইছে। এইখিনি মানে ইয়াৰ আগতো আৰু আধা দুকুলি ওলাইছিল, সেইখিনি শেষ হ'ল। কেইটামান সৰু সৰু ৰৈ আছে। এয়া প্ৰায় খালোঁ। আৰু আজি উঠাইছিলে ৰাতিপুৱাতে, দেখুৱাব নোৱাৰিলোঁ। এতিয়া মানে দেখুৱাই দিছোঁ আৰু ডাঙৰ ডাঙৰ হৈছে আলুকেইটা। আজি কি কি বনাওঁ আপোনালোকক একদম জনাইছোঁ। মাছটো বাছা হৈ লওক, দেউতাই যিহেতুকে বাচিব। মই লৈ যাওঁ এতিয়া যা যোগাৰবিলাক। এয়া সেইটো কমন কাৰ্প পাইছে, ৰৌটো পাইছে। সেইটো সৰুৱে হয় অকণমান। মাক এতিয়া চেঙেটেঙা উঠাই আনিব দিওঁ, ভাল লাগিব মাছেৰে চেঙেটেঙা আঞ্জা। দুই চাপতে দুটা মাছ আহিছে। এতিয়া অকণমান খেতিত আহিছোঁ, আৰু দেউতাৰ মাছটো বাছা হোৱালে মায়ে পিনে এতিয়া চেঙেটেঙা উঠাব আহিছে। এও দেখোন মাছ চেঙেটেঙা। তো আজি টেঙা মাছ বনাম। আৰু মই অকণমান মুগ দালি ভিজাই থৈ আহিছোঁ, কলফুল মুগৰ দালি বনাম। দালিটো অকণমান ফেকিব দিছোঁ। এয়া গাজৰৰ মাজে মাজে মায়ে চেঙেটেঙা উঠাই আছে। এতিয়া নতুনকৈ হৈছে পাচলিবিধ, তো আপোনালোককো দেখুৱাই দিওঁ। এয়া মটৰ হৈছে, সৌটো পিনে পূৰা মটৰে মটৰ, আৰু তাতেও হৈছে। আৰু কেইদিনমান আগত এয়া পালেং শাকবোৰ গৰুৱে খাই একদম নোহোৱা কৰি দিছে। এতিয়া মই যিটো আইটেম বনাম সেইখিনি যোগাৰ কৰি লওঁ। যোগাৰখিনি কৰি ল'লে পটককৈ হৈ যায়। সেইখিনি মছলাখিনি ৰেডি কৰোঁ, তেতিয়ালৈকে মুগ দালিখিনি ফিকিব। আজি দিনৰ সাজটো পূৰা বাহিৰতে বনাম বুলি ৰেডি কৰি মেলি লৈছোঁ। আৰু এইপিনে মায়ে মাছ ভাজি আছে। পূৰা যা যোগাৰ আনি লৈছোঁ। সৌটো পিনে মায়ে বনাই আছে, আৰু এইটো পিনে মই বনাম কলফুল মুগৰ দালি। এনেকৈ এখন চব্জি বনাম। ইয়াতে আকৌ ৰঙালাও বেঙেনা এনেকৈ দিব পাৰি, কিন্তু নাখাওঁ কাৰণে দিয়া নাই। বেঙেনা আছে, মূলাকে দিছোঁ। গোটা পাচলি দিব পাৰে আৰু আপোনালোকে যি যি খায়। তো ব'লক আজি এনেকৈ দেখুৱাই দিওঁ আৰু কেনেকৈ বনাওঁ। এতিয়া মই এয়া অকণমান ফুৰণ, ইয়াতে গোৱামুৰিও আছে, কালজিৰা, মিঠি এনেকৈ আছে আৰু গোটেইখিনি। এতিয়া আৰু এটা এটাকৈ দি যাম।
এয়া হৈছে সম্পূৰ্ণ যোগাৰখিনি বিলাহী পিঁয়াজ মূলা আলু গোটেইখিনি লৈ লৈছোঁ আৰু এইখিনিৰ লগতে দি দিম বিলাহী এয়া আধা সিজা হোৱাৰ পিছত এতিয়া মই মূলা আৰু আলুখিনি দি দিম এতিয়া এইখিনিৰ লগতে এয়া কলফুলখিনিও ভাজি ল'ম অকণমান মই কলফুলটো অকণমান মজি যাবলৈ দিম তাৰপিছত দাইলটো দি পিনে অকণমান টাইম ভাজিম আৰু নিমখটো তেতিয়াই মই একেলগে দি দিম এয়া কলফুলৰ যিখিনি মানে পানী উঠিছে ন সেইখিনি শুকোৱাৰ পিছতহে দালিটো বহাই দিম আৰু মই পূৰা বনাই আছোঁ মই মাছ আগে মানে ৰৌ মাছটো ভাজি ল'লে এতিয়া আকৌ কমন কাৰ্পটো ভাজি এয়া মূৰখিনি আছে সৰু মাছ কেইটামান আছে আৰু সৌখিনি তেল এইপিনে ময়ো বনাই আছোঁ এয়া ভজা মাছ এতিয়া দিম এয়া দালিখিনি দিও অকণমান টাইম ভাজিম নিমখখিনি দি দিম আৰু এবাৰ মাছ ভাজিবলৈ মই আহিছোঁ মোৰ মিছেছক চাহ বনাব দিলোঁ এইয়া মায়ে চাহ আনি পাইছে মায়ে চাহ আনি পাইছে বোলে এতিয়া দেউতাই আহিছে মাছ লাৰিবৰ কাৰণে আজি মানে মাছৰ মূৰ ফিক্স হৈ গ'ল গাইজ দেউতাৰ এফালা আৰু মোৰ এফালা বাকী যিটো ৰৌ মাছৰ মূৰটো আছিল সেইটো ভণ্টিৰ হ'ব আৰু তো দেউতা আৰু মই পূৰা মানে বুকিং কৰি থৈ দিলোঁ মাছৰ মূৰ খাই টেষ্টি লাগে তাতে আৰু চেঙেত টেঙাৰ আঞ্জা তাতে দিলে খুবেই টেষ্টি হয় এয়া দালিৰ পানীখিনিও মৰি গ'ল ভাজি ল'লোঁ অকণমান সময় এতিয়া পানী দিম আৰু এয়া মই পানীখিনি দি দিলোঁ এতিয়া সিজিব দিম আৰু সিজাৰ পিছত অকণমান চব্জি টাইপকৈ গোটাকৈ ৰাখি দিম তেতিয়া খায়ো ভাল লাগিব যিহেতুকে চেঙে টেঙা আঞ্জা থাকিবই বেছি আৰু পনীয়া নকৰোঁ প্ৰায় কলফুলৰ চব্জিটো আৰু মাছৰ আঞ্জাখন হ'লেই আৰু বাহিৰত বনোৱাৰ কাৰণে বহুত সোনকালেই হৈছে বলক এবাৰ দেখুৱাই দিওঁ আপোনালোকক এয়া নমামেই আৰু ধুনীয়াকৈ উতল আহিছে আৰু কালাৰো ধুনীয়া হৈছে অকণমান লাৰি দেখুৱাও ৰ'ব এয়া বহুদিনৰ মূৰত চেঙে টেঙাৰ আঞ্জা বনাইছে আজি আৰু এইপিনে মোৰো এয়া কলফুলৰ চব্জিখন হ'লেই আৰু অকণমান আৰু গোট খাবলৈ দিম দিনৰ সাজ পূৰা ৰান্ধি মেলি ৰেডি এতিয়া আৰু খোৱাৰ সময় হৈছে দেউতা গা ধুবলৈ গৈছে খাওঁ আৰু এতিয়া একেলগে তো বলক এবাৰ ডিছখন দেখুৱাই দিওঁ একদম চিম্পলকৈ আজি টেঙাৰ আঞ্জাখন বনাইছোঁ এয়া চব্জিখন আৰু এয়া ভাত বহুদিন মাছো খোৱা নাছিলোঁ মাছ পাইছোঁ যিহেতুকে চেঙে টেঙাৰে বনাই দিওঁ সদায় আৰু আলু বিলাহী এনেকৈ বনাই থকা গৈছিল আৰু খাই খুবেই ভাল লাগিব বহুদিনৰ মূৰত টেঙা বনাইছোঁ মোৰতো মানে একদম খাওঁ খাওঁ লাগি আছে এতিয়া মাত্ৰ দেউতাক ৰখি আছোঁ দেউতাক গা ধুই আহিলে ভাত খাম আৰু তো খাই পিনে উঠি লগ পাই আছোঁ আকৌ খোৱা লোৱা হৈ গ'ল আৰু খাই বৈ মেলি বাহিৰৰ কামবোৰো সামৰিলোঁ কাপোৰ চাপোৰ চপালোঁ এতিয়া অকণমান ৰেষ্ট লৈছোঁ আৰু ভাত খাই মেলি উঠিলে তাৰমানে এনেকুৱা হয় একদম টোপনি নিচা লাগে তো অকণমান বহিছোঁ এতিয়া আৰু টোপনি মাৰিলে মই মানে একদম উঠিব নোৱাৰিম সন্ধিয়া হৈ যাব তো এনেকৈ আৰু অকণমান বহি টাইম পাছ কৰিছোঁ ভিডিঅ'টো আৰু ইমানখিনিতে সামৰিম চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব বাই